হে এভৰিৱান, তো ভিডিঅ'টো থাম্বনেইলটো চাই আপোনালোকে হয়তো গম পাইছে এয়া আমাৰ মন্দিৰ লোৱা সকাম আছিলে। প্ৰথমতে আমি প্ৰতিগৰাকী সদস্যই মন্দিৰটো প্ৰদক্ষিণ কৰিছোঁ। এয়া আমাৰ হিন্দু আশ্ৰমতে নিয়ম আছে। মই মূৰত গীতাখন লৈছোঁ। তাৰপিছত এয়া প্ৰতিগৰাকী সদস্যই ঘৰৰ আমাৰ কোনোবাজনে কিবা কিবি এনেকৈ লৈ আছে। এয়া দেউতা। মন্দিৰতে সিদিনা আমি ব্যস্ত থাকিব লগা হৈছে। যজ্ঞ কৰিছে, হোম পুৰিছে। এয়া হোমৰ খৰি। দেউতাই এয়া হাতত লৈ আছে ধূনা। ধূনা গোন্ধটো বাৰু ভাল লাগেনে নাই আপোনালোকৰ? মোৰ কিন্তু বহুত ভাল লাগে। তাৰপিছত এয়া হোম পুৰি আছে। এয়া আমাৰ মন্দিৰ ভাগ, তাত মূৰ্তি ভাগ আছে। এয়া আগত লক্ষ্মীনাৰায়ণ স্থাপন কৰা হ'ল। এয়া পুৰোহিতে তেওঁৰ কৰ্ম কৰি আছে। দেউতাই এয়া শংখ বজাই আছে। তাৰপিছত কিবাকৈ বৰষুণ যাক অহা নাছিল বাবেহে, নহ'লেতো আকৌ তিতিলোঁ হয় আমি গোটেইকেইজন। তাৰপিছত আমাক এয়া নিৰ্মালি ল'বলৈ মাতিছে, ফুট ল'লোঁ। নিৰ্মালিও দিব আৰু এয়া প্ৰথমতে নিৰ্মালিটো লৈ এবাৰ সেৱা কৰি ল'লোঁ। তাৰপিছত সেই নিৰ্মালিটো কাণতে পিন্ধি আকৌ এবাৰ সেৱা কৰিব লাগে। এয়া নিৰ্মালি দিয়া হ'ল আমাক। নিৰ্মালি পিন্ধি আমি গোটেইকেইজনে আকৌ সেৱা কৰিলোঁ। তাৰপিছত সেৱা কৰি হৈ উঠি আমাক প্ৰসাদ দিলে। এয়া ভাগৱতৰ প্ৰসাদ ভাগ। এয়া শিলিখা। দিনটো লঘোণে আছোঁ যিহেতু আমি প্ৰথম শিলিখা খালোঁ। তাৰপিছতে দেউতাই ল'লে আপেল। এনেকৈ প্ৰসাদখিনি আমাক দিলে। এয়া মন্দিৰটো। তাৰপিছত এনেকৈ এইবাৰ চাকি বন্তি জ্বলি আছে। আমি ফটো উঠিলোঁ ঘৰৰ গোটেইকেইজনে। এয়া আমাৰ সন্ধিয়া নাম আছিলে। নামৰ কাৰণে এয়া চাহৰ যোগাৰ কৰা গৈছে। দেউতাই সাজি আছে। এয়া আমাৰ ওচৰত আইতা, বৰমা, খুৰীমা সিহঁতে নাম ধৰি আছে। এয়াই হ'ল আমাৰ অসমীয়া পৰম্পৰা। নাম কীৰ্তন, সকাম এটাত নাম কীৰ্তন নহ'ব জানো? হ'বই ন। তাৰপিছত এয়া নাম শেষ হোৱাৰ পিছত আকৌ এবাৰ আমাক ভগৱানৰ ওচৰত সেৱা ল'ব দিলে। ভিতৰৰ পৰা হৰিধ্বনি দি আছে। এয়া আমি আটাই সেৱা ল'লোঁ। নামৰ শেষত এয়া আটাইকে চাহ দিলোঁ আৰু লগতে আমিও খালোঁ। দিনটো বহুত কষ্ট হৈ আছে। থেংকছ ফৰ ৱাটছিং।